পুনৰ বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিছে 10 কোটি টকাৰ ড্ৰাগছ। হাকৰাজান নাকা চেকিঙত জব্দ কৰিছে ড্ৰাগছখিনি। আৰক্ষীয়ে ড্ৰাগছখিনিৰ সৈতে ৰফিকুল ইছলাম নামৰ ট্ৰাক চালকজনক আটক কৰিছে। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমিৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। আজি আমি আমাৰ মাননীয় SDO বোকাজান মহোদয় লগত মই আৰু আমাৰ C20 CRPF বেন বোকাজান আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ OC গোলাঘাট তেখেতৰ টীম সৈতে আমি ড্ৰাগছৰ বিৰুদ্ধে এটা অভিযান চলাইছিলোঁ। অভিযান কালত প্ৰায় আবেলি 3:30 বজাত এখন 15-12 ট্ৰাক আমি আমাৰ হাকৰাজান নাকা চেকিং পইণ্টত আমি ৰাখিবলৈ সক্ষম হওঁ। ট্ৰাকখনৰ আমি থ্ৰলি চাৰ্জ কৰোঁ। চাৰ্জ কৰাৰ পিছত আমি চেচিছৰ তলত তেওঁলোকে ড্ৰাগছ 140টা চাবোনৰ বাকচ কঢ়িয়াই অনাৰ পিছত আমি জব্দ কৰিবলৈ সক্ষম হওঁ। এইটো সোধপোছত আমি জানি পাৰিলোঁ যে এইখিনি মণিপুৰৰ পৰা তেওঁলোকে গুৱাহাটী নিব লাগিছিলে। আমি এতিয়া এজনক আটক কৰিছোঁ। আটক কৰা লোকজনৰ নাম? তেখেতৰ নাম ৰফিকুল ইছলাম, ঘৰ হৈছে কাইবাটাৰী, থানা হৈছে যোগীঘোপা। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য কিমান? জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় 8 পৰা 10 কোটিৰ ভিতৰত হ'ব। এইটো আমি এতিয়া সোধপোছ কৰি আছোঁ। সোধপোছৰ অন্তত আপোনালোকক জনাব।